নতুন ভিডিঅ'লৈ মই স্বাগতম জনালোঁ। আজি মই গাঁৱত আহিছোঁ। গাঁৱত এটা মই খেতি কৰাৰ ভিডিঅ' মই আপোনাক দেখুৱাই আছোঁ। আপোনাক গৌৰৱৰ পৰা আগলৈ চাই থাকিব। নমস্কাৰ। চাওক, এইবিলাক গাঁৱৰ পৰিৱেশ কেনেকৈ পুখুৰী, কি ডাঙৰ ডাঙৰ পুখুৰী। চাওক আপোনালোকে গাঁৱৰ পৰিৱেশ কেনেকৈ ধান খেতি ৰুই আছে মানুহে। চাওক, মই দেখুৱাই আছোঁ আৰু অলপ বেছি নেদেখাওঁ, আপোনালোকে জানে বহুতেই। পাণ গছ, তামোল গছ, গাঁৱৰ কল গছ, এইবিলাক পাণ তামোল। কিমান মানুহ লগ লাগি একেলগে ধান ৰুই আছে। চাওক, কোদাল বাঢ়ি থকা কোদালেদি কাম কৰি আছে, ৰোৱাই ৰুই আছে। ট্ৰেক্টৰ দি এই মাত শুনিছে, ট্ৰেক্টৰ দি হাল বাই আছে। এই হাঁহ চৰাই, হাঁহ বুলি কয় এই হাঁহ। এইবিলাক পথাৰত কেনেকৈ আনন্দ ফূৰ্তি কৰি আছে। চাওক, কিমান কষ্ট কৰি মানুহ আছে দেখছি পথাৰত ধান ৰুই আছে। এতিয়াও ইমান ৰ'দত চাওক, এনেকৈ মানুহ পথাৰত জলপান লৈ আহে। ইমান কষ্ট কৰি কৰি ধান ৰুই আছে তেওঁলোকে। জলপান লৈ আহি আছে। মই ভিডিঅ' উঠিছোঁ মানে কি, মই আপোনাক ভিডিঅ' বনাইছোঁ, ভিডিঅ' দিম নে? এইবিলাক গাঁৱৰ পৰিৱেশ। এই পাণ তামোল কল দেখিছেনে, ভাতকেৰেলা, কিমান বস্তু। এই গাঁৱৰ পৰিৱেশ। মই আজি গাঁৱত আহিছোঁ, আপোনাক কিছু পৰিৱেশ দেখুৱালোঁ। গাঁৱৰ পৰিৱেশ, ধান ৰোৱা পৰিৱেশ। চাওক, আৰু মন্দিৰটো মই আহিছোঁ, মন্দিৰত বাসুদেৱ মন্দিৰ। মাছ মাৰে দেখুৱাম মই। কি মাছ বা পাইছেনে মাছ? আজি আমাৰ দেউতাও পাইছে জালত, কেইটামান লাঙি জালত। যেতিয়া এটা গাঁৱৰ মাজত বাসুদেৱ মন্দিৰ আছে, মই তাকে আহিছোঁ। তাতে অলপ ধূপ লগাম, মোৰ ল'ৰা ছোৱালী যাতে সকলোৱে ভালে থাকে। এইটো হ'ল বাসুদেৱ মন্দিৰ, গুঞাবালাৰ বাসুদেৱ মন্দিৰত আহিছোঁ। মই মন্দিৰত আছোঁ ৰ। এইটো হ'ল বাসুদেৱ মন্দিৰ, গুঞাবালাৰ মূৰবোৰৰ ওচৰত থকা গুঞাবালাত বাসুদেৱ মন্দিৰ। এইটো চাওক, এইটো এইটো এটা এইটো হ'ল বাসুদেৱ মন্দিৰ। ইয়াতে
মাঘ মাহত সভা হয়, ডাঙৰ সভা হয়। ইয়াতে বহুত ডাঙৰ বহুত দূৰৰ মানুহ আহি ইয়াতে ভক্তগণ আহে, প্ৰসাদ দিয়ে, ভোগ দিয়ে। ইয়াতে বহুত পৰমাণিটোত ভগৱান ল'ৰা ছোৱালীৰ আশীৰ্বাদ ল'ব পাৰি। ইয়াতে ময়ো আহিছোঁ, আহি থাকোঁ মই ইয়াতে, আৰু মোৰ ল'ৰা ছোৱালীৰ কাৰণেও আহিছোঁ। ইয়াতে ধূপ লগালোঁ মই তেওঁৰ ওচৰত। মই এতিয়া মন্দিৰৰ পৰা ওলাই আহি আছোঁ। এতিয়া মই ঘৰত যাম।